ৰব নাকাটিবা ঠেলি দে গিয়া ভিডিঅ'টো অলপমান ইংলিছ শুনি আছো কেনে লাগে কবি ইংলিছ বিলাক অলপ ইংলিছ কম আপোনালোকৰ আগত শুনকচোন ইউ মাই ইংলিছ ইয়ৰ লুজ পিপা মাৰি অংগনাবাদী প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী মাই ইংলিছ টু বেবী হাউচ ইংলিছ আই এম ইংলিছ I am character English, I am Pilpiligari English, I am zoning English, to English my wish, you fuck me, why? Why do you for have nothing? You understand? This is my English, Lucy's character, Lucy's talking, what happened? I am not English loose, I am loose, I am not loose. ऐसा बोलता हूँ हम इंग्लिश आप लोग सुन के जाओ प्लीज हमारा वीडियो देख के कट मत दीजिए एक कमेंट दीजिए एक फॉलो कीजिए शेयर कीजिए अच्छा लगेगा लाइक कीजिए बहुत गरीब घर का आदमी हूँ ऐसे गाली चला रहा हूँ तहतरो थका उचित जे विप्लवे केতিয়াও কারো গোলামি কৰা কেতিয়াও কারো অধীনত চাকৰি কৰা নাই সদায় নিজৰ মৰ্জি মালিক হৈ চলি আহিছে আৰু নমৰালৈকে খেতাৰ মৰ্জি কাৰোৰে ওচৰত বন্ধকত নথয় এইবোৰ কথা কৈ যদি কিবা কে বা কাজল কাকতিয়ে মোৰ কাণৰ কাষত কে হোৱা দিবলৈ আহে সি বুজি ল'লে হ'ল যে সেই দিনটো তাৰ শেষ দিন সেই হোৱাতে তাৰ শেষ চিঞৰ কি হৈছে কাজল ইমানকৈ চিঞৰিছা যে ऐसे गाड़ी चला के हम लोग क्या करेंगे देखो अभी आदमी नहीं है ऐसे आप लोगों को दो एक बात बोल के वीडियो बनाता हूँ प्लीज लाइक करो अच्छा लगेगा बहुत गरीब घर का आदमी हूँ आप लोग लाइक नहीं करेंगे तो कौन करेगा प्लीज करो ना लाइक देखो मेरा अभी देखो कोई आदमी नहीं है अकेला ऐसे चला रहा हूँ क्या करेंगे करेगा तो अच्छा लगेगा ना वही तो पता चलेगा ना शाबाश बेटा তহতৰো থকা উচিত যে বিপ্লৱে কেতিয়াও কাৰো গোলামি কৰা নাই কেতিয়াও কাৰো অধীনত চাকৰি কৰা নাই সদায় নিজৰ মৰ্জি মালিক হৈ চলি আহিছে আৰু নমৰালৈকে খেতাৰ মৰ্জি কাৰোৰে ওচৰত বন্ধকত নথয় এইবোৰ কথা কৈ যদি কিবা কে বা কাজল কাকতিয়ে মোৰ কাণৰ কাষত কে হোৱা দিবলৈ আহে সি বুজি ল'লে হ'ল যে সেই দিনটো তাৰ শেষ দিন সেই হোৱাতে তাৰ শেষ চিঞৰ কি হৈছে কাজল ইমানকৈ চিঞৰিছা যে